खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर'। बाक्सा जिल्लानि तामुलपुर महकुमानि नाग्रिजुलियाव 3-4 बोसोर बारलांनायनि उनावबो PMAY न'फोरा आबुं लुफुंजायाखै। तामुलपुर जिल्ला RTI गौथुमनि गाहाय नेहाथारि दमन पाटवारिया ओनसोलखौ नायगिदिंहैनायनि उनाव जाख्ल'नायनि माखासे फोरमाना नुजायो। बाक्सा जिल्लानि तामुलपुर महकुमानि नाग्रिजुलियाव 3-4 बोसोर बारलांनायनि उनावबो PMAY न'फोरा आबुं लुफुंजायाखै। तामुलपुर जिल्ला RTI गौथुमनि गाहाय नेहाथारि दमन पाटवारिया ओनसोलखौ नायगिदिंहैनायाव जाख्ल'नायनि माखासे फोरमान नुजायो। तामुलपुर महकुमानि नाग्रिजुलि खोन्दो जौगाखांनि सिङाव थानाय 1 नं दङागावनि खान्दाजान सुपायाव PMAY बिथांखिनि जोहै गोबां निखावरि नखरफोरनो लुनानै होनाय न'फोरा 3-4 बोसोर बारलांबायब्लाबो दासिम आबुं जायाखै। थांनाय 2017-2018 मायथाइयावनो सरस्वती बर्मन, सन्ध्या बर्मन, आसमान मुर्मुमोनखौ लाफानानै गासै 40निबो बांसिन नखरनो लुनानै होनाय न'फोरा दासिम आबुं महर मोनाखै। मख'जाथावदि बे जाख्ल'नायनि जाथाया सोराङाव फैयो तामुलपुर जिल्ला RTI गौथुमनि गाहाय नेहाथारि दमन पाटवारिया ओनसोलखौ नायगिदिंहैनाय समाव। बे समाव RTIनि गाहाय नेहाथारि पाटवारि बिथाङा सोरखारखौ सोंखारिनायजों लोगोसे आथिखाल खुंथाय गोहोआव थानाय सोरखारखौ बे आद्रा जानानै थानाय खामानिखौ थाबैनो मावफुंनानै होनांगौ होनना दाबि खालामो। ATM লৈছে আৰু ATM দিয়াৰ পিছত মোৰ ATMটো ঘূৰাই দিয়া নাছিলে। তাৰপিছত বহুত দিনৰ মূৰত আৰু তাক হিচাপ মানে ধৰিবও নোৱাৰোঁ, তাক লাগাও নাপাওঁ ঘৰত গ'লেও। পিছত এনেকৈ কৰোঁতে আমাৰ ঘৰটো আধৰুৱা কৰিল আৰু এতিয়া নহ'ব নেকি এনেকৈ ভাবিছোঁ। ATM কোনে নিছে আপোনাৰ? ATMখন দুলু বিশ্বাসে নিছিল। ঘূৰাই দিছেনে এতিয়া? ঘূৰাই দিছে এতিয়া ATMত 1 টকা পইচাও নাই। আপোনাৰ ঘৰৰ পইচাখিনি ওলাইছে নেকি? সব ব্যক্তিগত উঠা ওলাই লৈছে, এইকাৰণে 1 টকা পইচাও নাই। এতিয়া ঘৰটো সম্পূৰ্ণ হোৱা নাই? সম্পূৰ্ণ হোৱাই নাই। এতিয়ালৈকে কাঠ যোগাৰ দিয়া নাই, একো যোগাৰ দিয়াই নাই, মাটি দিয়া নাই। অনুৰোধ জনাইছোঁ আমাৰ ঘৰটো বৰ্তমান হওক, যেন তেন হ'লেও হ'বই লাগিব। কথা আমি আহিলোঁ আপোনাৰ তামোলপুৰ নাগ্ৰিজুলি উন্নয়ন খণ্ডৰ 1 নং ডঙাৰগাঁৱৰ আমি গাঁওসমূহ যিখিনি ভিতৰুৱা অঞ্চল, সেই অঞ্চলখিনি আমি পৰিদৰ্শন কৰিলোঁ। ইয়াতে প্ৰথমতে আমাৰ লক্ষ্য আছিলে যে ইয়াৰ আৱাসগৃহবিলাক, চৰকাৰী আৱাসগৃহবিলাক কি ধৰণে আছে। আমাক জনোৱা মতে ইয়াত মানে সম্পূৰ্ণ হোৱা নাছিল। আমাৰ প্ৰধানমন্ত্ৰীৰ সপোন যে প্ৰতিঘৰ মানুহে একোঘৰকৈ একোটা চৰকাৰী মানে পকী ঘৰ হ'ব লাগে, এই কথাখিনি প্ৰধানমন্ত্ৰীৰ সপোন আছিল। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ, আজি 1 নং ডঙাৰগাঁও খান্দাজাৰ অঞ্চলত মানে কি এনেকুৱা অৱস্থা যে আমি প্ৰায় 40-45 ঘৰ মানুহ বা 35 ঘৰ মানুহ পৰিদৰ্শন কৰিলোঁ। ঘৰবিলাক দেখিছোঁ কোনোবাৰ ফ্ৰেমটো হৈ আছে, কাৰোবাৰ মানে অকল ওপৰত গেলি উঠিছে, বাকী টিংপাত নাই, কামবিলাক কমপ্লিট হোৱা নাই, তলবিলাক আপোনাৰ জংঘলে আৱৰি ধৰিছে। বহুকেইটা ঘৰ আপোনালোকে আমি পৰিদৰ্শন কৰাৰ পিছত দেখি মানে আমাৰ খুব বেয়া লাগিছে। আমি প্ৰথমতে কৈছোঁ BJP চৰকাৰখনক ধিক্কাৰ দিছোঁ যে এই চৰকাৰখনে যোৱা 5টা বছৰে তেখেতসকলে খুব জোৰকৈ ঢাকঢোল বজাইছে যে আমাৰ প্ৰতি গাঁৱে গাঁৱে উন্নয়ন হৈছে। কিন্তু খুব দুখ লাগিছে, আপুনি খান্দাজাৰৰ অঞ্চলত আহক, আপুনি আহি নাগ্ৰিজুলি উন্নয়ন খণ্ডৰ এলেকাসমূহ পৰিদৰ্শন কৰক। চৰকাৰী পক্ষক কৈছোঁ, BTCৰ এজন মুৰব্বী আছে আমাৰ ইয়াত, এই অঞ্চলৰে ধৰ্মনাৰায়ণ দাস, তেখেতৰ দৰে মানুহ এজনৰ কাষতে, একেবাৰে নিচেই কাষত, তেখেতৰ গাঁৱত মানে এনেকুৱা অৱস্থা, চৰকাৰী আৱাসগৃহবিলাক আধৰুৱা হৈ আছে। ইয়াত শৌচালয়ৰ কোনো ব্যৱস্থা নাই, মানুহে যধেই মধেই শৌচ পেচাব কৰিছে। এই অঞ্চলৰ মানুহ হাতী আৰু মানুহৰ মাজত সংঘাত হৈ সঘনাই। গতিকে পকী ঘৰ এটাৰ কিমান প্ৰয়োজন সেই কথাখিনি চৰকাৰী পক্ষ আৰু তাৰ লগে লগে মই কৈ আছোঁ ধৰ্মনাৰায়ণ দাসৰ কথা বাৰে বাৰে কৈ আছোঁ, তেখেত আহিফালে পৰিদৰ্শন কৰক এবাৰ। তেখেতৰ ঘৰৰ কাষত যেতিয়া ভোট লাগে তেতিয়া আহিফালে তেখেতে এই অঞ্চলত পৰিদৰ্শন কৰে যে আমাক ভোট দিয়ক, আমি আপোনালোকক উন্নয়ন কৰি দিম।
আজি আমাৰ দুখ লাগিছে তাৰ লগে লগে নাগৰিজুলি উন্নয়ন খণ্ডৰ ভিডিঅ' সহিতে সমূহ বিষয়ববীয়াসকলক চৰকাৰী বিষয়ববীয়াক কৈ আছোঁ যে তেখেতসকলে এবাৰ পৰিদৰ্শন কৰি চাওক যে এই মানুহখিনি এই দুখীয়া অজলা মানুহখিনিৰ অৱস্থা কি হৈছে নিশ্চয় এই কথা আমি আপোনালোকক কৈ আছোঁ যে আমি তামোলপুৰ জিলা RTI সন্থাই কম দিনৰ ভিতৰত নাগৰিজুলি উন্নয়ন খণ্ডই আমাক জবাব দিব লাগিব এই অঞ্চলৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে আহিছোঁ এবাৰ চাইছোঁ যে মানুহবিলাকৰ ঘৰবিলাক কিয় হোৱা নাই তেখেতসকলে জবাব দিব লাগিব ইয়াৰ তাৰ কাৰণে আমি RTI সন্থাই খুব কম দিনৰ ভিতৰত নাগৰিজুলি উন্নয়ন খণ্ডত আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ তেওঁলোকক জনাইছোঁ আৰু সম্পূৰ্ণ ৰাইজক জনাই আছোঁ যে তেখেতসকলে এবাৰ চাওক আৰু ইয়াৰ কাৰণে এই ঘৰবিলাক সম্পূৰ্ণ কৰি দি যাওক অন্যথা বিপদৰ तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट इनसाइड एनि बर'।